ছাত্ৰ-ছাত্ৰীসকল, লিখকে ক'ব বিচাৰিছে যে পঢ়াৰ সময়ত শিক্ষাৰ্থী আৰু শিক্ষকে অন্য কথা চিন্তা নকৰি নিষ্ঠা আৰু একাগ্ৰতাৰে পঢ়িলেহে বা পাঠদান কৰিলে তাৰ সুফল লাভ কৰিব পাৰি। ছাত্ৰৰ প্ৰধান কাম হৈছে পঢ়া আৰু শিক্ষকৰ প্ৰধান কাম হৈছে পঢ়ুৱা। এই দুয়োটা কামেই কষ্টকৰ। জ্ঞান অৰ্জন আৰু জ্ঞান দানৰ পৰিসৰ বিশাল। একাগ্ৰতা আৰু পৰিশ্ৰমেহে সফলতা লাভ কৰিব পাৰি। ঠিক সেইদৰে পাণ ৰোওতাজনৰ ক্ষেত্ৰতো এই কথাষাৰিয়েই প্ৰযোজ্য হয়। পাণ ৰোপণ কৰি যত্ন নল'লে তাৰ ফচল পাব নোৱাৰি। যত্ন কৰিলেহে ভাল ফচল পাব পাৰি। ঠিক তেনেদৰে মানুহে কোনো কাম নিষ্ঠা আৰু একাগ্ৰতাৰে কৰিলেহে সফলতা লাভ কৰিব পাৰি। ছাত্ৰ-ছাত্ৰীসকল, ঠিক তেনে ক্ষেত্ৰত শিক্ষক আৰু ছাত্ৰৰ ক্ষেত্ৰতো তোমালোকৰ নিজৰ নিজৰ ক্ষেত্ৰত এই কথাষাৰ প্ৰযোজ্য হয়। কাম নিষ্ঠা আৰু একাগ্ৰতা কৰিব লাগিলেহে তেতিয়াহে তোমালোকে জীৱনত সফলতা লাভ কৰিব পাৰিবা। আজিলৈ মই এই ভিডিঅ'টো ইমানতে থৈছোঁ।